নমস্কাৰ, মই প্ৰজ্ঞা স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে। আপোনালোকে গম পাইছে চাগে মই বৰ্তমান B.Ed কৰি আছোঁ কলেজ অফ এডুকেশ্যন বকো আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed কৰ্চৰ ছেকেণ্ড ইয়াৰত এখন পেপাৰ আছে জেণ্ডাৰ ইছ্যুৰ ওপৰত আৰু সেইখন পেপাৰৰ বাবে আমাক আজি এছাইনমেণ্ট হিচাপে দিছে ফুড প্ৰেজেণ্টেশ্যন কৰিবলৈ। ইয়াত ল'ৰা ছোৱালী সকলো ট্ৰেইনিকে নিজে যিকোনো ফুড প্ৰিপেয়াৰ কৰি লৈ আহিব দিছে আৰু সেই খাদ্যখিনি কেনেদৰে প্ৰস্তুত কৰিলে তাৰ ভিডিঅ' লৈ যাব দিছে। গতিকে মই আজি কি বনালোঁ সেয়া আপোনালোকক অকণমান দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই আমাৰ অসমত অতি পুৰণি কালৰে পৰা প্ৰচলিত এক থলুৱা ব্যঞ্জন প্ৰস্তুত কৰিছোঁ, যিটো খুব সুস্বাদু হোৱাৰ লগতে শৰীৰৰ বাবেও খুবেই উপকাৰী।